কোনোবাই কৈছে যে পইচা ঘূৰি গৈছে আজি এজি ৰিপৰ্টবিলাক চাওক কত আঠানা পইচাও ঘূৰি যোৱা নাই কিছুমান ডাঙৰ ডাঙৰ নেতাবিলাকক মানে আনৰিয়েলিষ্টিক কথাবিলাক কৈ মানুহক বিপদে পৰিচালনা কৰিব বিচাৰে কিন্তু ভুল কথা কৈ মিছা কথা কৈ যদি ৰাজনীতি কৰিব বিচাৰে এই ৰাজনীতি বেছি দিন নিটিকিব প্ৰমোদ বৰই মানে 1000 কোটি খালে 2000 কোটি খালে সো এইবিলাক মানে অবাস্তৱ কাউন্সিলতো তেনেকা 52 কোটি টকাৰ ট্ৰেক্টৰ নাই 152 কোটিটো আৰু এইটো ঈশ্বৰেহে ভাবিব আৰু আমাৰ তাত 152 কোটি কাউন্সিলৰ ট্ৰেক্টৰ মানে বাজেটে নাই আমাৰ গোটেই এগ্ৰিকালচাৰৰ বাজেটটো 27 কোটি গতিকে আজি কোনবাই পাইপ মাৰি প্লাই হয়তো বিৰোধীৰ মানুহবিলাক প্ৰচাৰ কৰিছে বহুত কৰে এই পিএনআৰডি ডিপাৰ্টমেণ্টত 500 কোটিৰ ওলাই স্পৰ্টছ ডিপাৰ্টমেণ্টত 200 কোটিৰ ওলাই কোটাই ওলাই থাকে আমি বহুত কেছ দিলো বহুত এটো এফআইআৰ দিলো সো ইয়াৰ ওপৰত কেছও চলি আছে কিন্তু এটা সাম আছে এটা চক্ৰ আছে বদনাম কৰিবলৈ আজি লিখিছে কিমান প্ৰমোদ বৰই মানে 1000 কোটি খালে 2000 কোটি খালে সো এইবিলাক মানে অবাস্তৱ গতিকে আজিৰ সময়ত ৰাইজে বুজি পায় আমিও বুজি পাওঁ আমি তেনেকা কৰিবলৈ হলে মানে বিজনেস কৰিব গলো হয় সমাজ সেৱা কৰিবলৈ নাহিলে হয় টকা যদি লাগে বিজনেস কৰক সমাজ সেৱা কৰিবলৈ আহিলে টকা পইচাৰ কথা নাই গতিকে বিটিআৰ চৰকাৰৰ এই 4 বছৰত এটা টাকাও লাইবিলিটি হোৱা নাই ধাৰ হোৱা নাই আৰু কোনোবাই কৈছে যে পইচা ঘূৰি গৈছে আজি এজি ৰিপৰ্টবিলাক চাওক কত আঠানা পইচাও ঘূৰি যোৱা নাই কিছুমান ডাঙৰ ডাঙৰ নেতাবিলাকক মানে আনৰিয়েলিষ্টিক কথাবিলাক কৈ মানুহক বিপদে পৰিচালনা কৰিব বিচাৰে কিন্তু ভুল কথা কৈ মিছা কথা কৈ যদি ৰাজনীতি কৰিব বিচাৰে এই ৰাজনীতি বেছি দিন নিটিকিব মিছা কথা কৈ ভুল কথা কৈ ৰাজনীতি কৰাতকৈ ঘৰত বহি থকাই ভাল মই হিতুকে প্ৰিফাৰ কৰোঁ কিন্তু 35 লাখ জনসাধাৰণ 30-40 বছৰ কিমান মাৰামাৰি হিংসা হিংকি বিভিন্ন পৰিবেশৰ মাজত আহি আজি অলপ হাঁহিবলৈ শিকিছে হাঁহিবলৈ বিচাৰিছে মই সকলো জনগোষ্ঠী মিলিজুলি থাকিব বিচাৰিছে আজি যদি ইয়াত কোনবা মিছা কথা কৈ ভুল কথা কৈ কাকবা ডক জাপি দি এনেকা যদি কৰিব বিচাৰে এটো ভাল কথা নহয় স্যাৰ কিমান ইয়াম আছে তেখেত সকলৰ এমএলএ আছে এজন দুজন যিমানে নাথাকক সো এটা ৰাষ্ট্ৰীয় দল হিচাপে তেখেত সকলে এই অঞ্চলত কাম কৰি আছে তেখেত সকলৰ এজেন্ডাটো তেখেলে জানিব আমাৰ এজেন্ডাটো আমি জানিম সো গতিকে আজিৰ সময়ত মই বিজেপিৰ কথাটো এনসাৰ দিব নোৱাৰো ইউপিপিএলৰ কথাটো সুধিলে এনসাৰ দিব পাৰে ইতিমধ্যে ইউপিপিএলৰ বহুকেইজনে বিজেপিৰ দেখা নাই কোনে কৰিছে এনেকা কথাবিলাক ওলাই থাকে কোনবাই খুদে কিন্তু মইতো দেখা নাই কোনে জয়েন কৰিছে এজিপিৰ লগত মিত্ৰতা হ'ব নেকি এজিপিৰ লগতো মিত্ৰতা অলৰেডি আছে আমি এজিপিৰ লগতো আছো বিজেপিৰ লগতো আছো কেন্দ্ৰ ৰাজ্য চৰকাৰ চলি আছে কাউন্সিলতো চলি আছে গতিকে পৰৱৰ্তী সময়ত আহি থকা নিৰ্বাচনত কি হ'ব এইটো নাজানো কিন্তু এজিপি এটা আঞ্চলিক দল হিচাপে তেখেত সকলে যেটো আমাৰ কাউন্সিল এৰিয়াত আগতো ইলেকশন খেলিছিলে এটা দুটা সো এইবাৰো তেখেত সকলে কিছুমান ইলেকশন খেলিব বিচাৰে তাত আমাৰ কোনো বাধা নাই মুঠতে হাগ্ৰামা হাতাও নাই নাই হাগ্ৰামা ক'ত হাতাও তেখেত সকলে কৈ আছে প্ৰমোদ বড়ো হাতাও মইতো হাগ্ৰামা ইয়াতে জন্ম পাইছে ইয়াতে থাকিব দেবাৰগাঁৱত ঘৰ আছে বেলেগত ঘৰ আছে যদি মই নাজানো হাগ্ৰামা হাতাও কিবা এই শব্দবিলাক আমাৰ তাত নহব আমি সবকো বিচাৰো সবে থাকক সবে কাম কৰক কাজিয়া পেচাল কৰিব নালাগে ৰাইজেহে মেন্ডেটটো দিব মই হাতাও বুলি ক'লে হাতাও কৰিব নেকি তেখেতে যদি বেছি মৰম কৰে তেখেতকে দিব মোক মৰম কৰি যদি মোক দিব গতিকে আজিৰ সময়ত ৰাজনীতিটো ইমান মানে তুলুঙা মন্তব্য কৰি মানে পাৰ্লামেণ্টাৰী কথাবিলাক কয় মানে যিবিলাক কথা আমাৰ সমাজৰ কাৰণে কোনো প্ৰয়োজন নাই এনেকা কথাবিলাক কৈ ৰাজনীতি কৰাটো মই নাভাবোঁ আয়োজন কৰাৰ মূল কাৰণটোৱে হৈছে যে কেন্দ্ৰ চৰকাৰৰ বহুতখিনি আঁচনি ৰাজ্য চৰকাৰৰ বহুতখিনি আঁচনি ডাইৰেক্টলি আমাৰ হিতাধিকাৰীসকলৰ বেনিফিটৰ কাৰণে দিয়া হৈছে আৰু স্বাধীনতাৰ পিছত বিভিন্ন সময়ত বিভিন্ন চৰকাৰে এই আঁচনিবিলাক দিছে আমাৰ সময়ত এতিয়া কাউন্সিলতো প্ৰায় 30টা আমি ফ্লেগশিপ প্ৰগ্ৰাম আমি গাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে দুখীয়া মানুহৰ উন্নয়নৰ কাৰণে মহিলাসকলৰ উন্নয়নৰ কাৰণে খেতিয়কৰ উন্নয়নৰ কাৰণে এই আঁচনিবিলাক যুৱ যুৱতীসকলৰ উন্নয়নৰ কাৰণে আনা হৈছে কিন্তু এই আঁচনিবিলাক যদি 100% ৰূপায়ণ নহয় তো আজি কেন্দ্ৰ চৰকাৰৰ যেটো আশা বা চিন্তা অসম চৰকাৰৰ আশা বা চিন্তা বা কাউন্সিল চৰকাৰৰ আশা বা চিন্তাবিলাক ৰূপায়ণ নহব এই কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা ডাইৰেক্টলি হিতাধিকাৰীৰ লগত কথা পাতিছো যাতে তেখেত সকলে কোনো কাৰণতে কোনবা আঁচনিৰ পইচাটো বেলেগত খৰচ নকৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ এখন বনাই ললে 20-25 বছৰ ভাল হয় টয়লেট এটা বনাই ললে হাইজেনিক আমাৰ মহিলাসকলৰ কাৰণে খুব বেছি ভাল হয় সো তেনেকা কৰি প্ৰত্যেকটো আঁচনি আমাৰ হাঁহ কুকুৰা পালন কৰা ছাগলী পালন কৰা গাহৰি পালন কৰা মুৰ্গী পালন কৰা হেণ্ডলুমৰ আঁচনি প্ৰত্যেকটো আঁচনিবিলাক যদি 100% ৰূপায়ণ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচৰা নিচিনা ভাৰতবৰ্ষখন বিকশিত ভাৰত গঢ় দিয়াত আমি অতি সহজে আগবাঢ়ি যাব পাৰিম গতিকে কাউন্সিল চৰকাৰ বহি থকা নাই আমি যাতে এই কথাবিলাক
সজাগতা কৰিব পাৰোঁ আৰু বাস্তৱত ৰূপায়ণ কৰাত আমি 100% সফল হ'ব পাৰোঁ। ইয়াৰ কাৰণে আজি হিতাধিকাৰী সভাটো লোৱা হৈছে।